হাই এভৰিৱান, ৱেলকাম টু একে সুশান্ত ভ্লগ। আৰু ৰাজা স্কুলৰ পৰা আহিল আৰু আমি যাবলৈ ৰেডি হৈ আছোঁ বাৰ্থডে পাৰ্টি এটালৈ। ৰাজাৰ বেষ্ট ফ্ৰেণ্ড হয়, চ' তাত গৈ লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। হেপী বাৰ্থডে ক দে ক হেপী বাৰ্থডে দে চাও ইটা খোলাচোন কেছে খোলতে ভিডিঅ নিজে বনাইছে সুশান্তে, কি ধুনীয়া আছে চা তোমাৰ কাৰণে। কি লিখছে? ফ্ৰেণ্ডছ ফৰ এভাৰ। ইফালে কি লিখছে চাচোন? হেপী বাৰ্থডে কি প্ৰিয়ান। সেইটো লেখা নেহি না বাবা। হেপী বাৰ্থডে প্ৰিয়ান লিখছে চাও। কাৰ বনাইছে জানো না? সুশান্তে নিজে বনাইছে। ভাল লাগছে না? নিজৰ আইডিয়া সেইগিলা। হে ভাল লাগছে? আমাৰ তিয়াৰৰ এইগিলা খালে কোনো ইমান। এই কাৰ্ডখন ফ্ৰেণ্ড ৰাজাই নিজে বনাইছে। মানে মই কৈ আছোঁ আৰু ইউটিউবত চাই লৈছিলোঁ ফাৰ্ষ্ট। চ' সি বনাই থাকোঁতে ফ্ৰেণ্ডছ মই ভিডিঅ' কৰি থৈছিলোঁ, তো এইখিনি তাত লগাই দিলোঁ। আৰু আপোনালোকেও নিজৰ বাচ্চাক মানে এইবোৰ এক্টিভিটি কৰিব দিব পাৰে। মানে মোবাইলটো অনবৰতে হাতত তুলি দি সিহঁতক মানে বিজি ৰখাতকৈ এইবিলাক কৰিব দিলে মানে সিহঁতেও এক্টিভ হৈ থাকে। চ' চাই লওক। কি কৰিছা? দেখি আছোঁ একবাৰ।
চ' আহি পোৱাৰ লগে লগে তাই মানে বহুত কিবা কিবি খাব দিলে ফ্ৰেণ্ড। তাৰপিছত মানে ভাতটো খালোঁ আৰু সেইবোৰ ভিডিঅ' কৰা নহ'ল, ইমান ভিডিঅ' কৰি থাকিবতো নোৱাৰি আৰু ভিডিঅ'টো এইখিনিয়ে আছিল, বাৰ্থডে ব্লগ আছিলে বাবুজনৰ। চ' আপোনালোকে যদি ফাৰ্ষ্টবাৰ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো। পিছত আৰু নতুন ভিডিঅ'ৰে লগ পাম। তো আজিলৈ আহিছোঁ।